Autos সহযোগ কৰিছে Amul, the taste of India, Yamaha, ride free with the all new FZX. ঐ তোৰ ঘৰত মা ভনী আছে নাই? আছে ছাৰ। তোৰ পঢ়া শুনা নাই? আছে, মই ছফ্টৱেৰ ইঞ্জিনিয়াৰ। ছফ্টৱেৰ ইঞ্জিনিয়াৰ হৈ এয়া কাম কৰ। আমি যে কৈছিলো দিম। দিয়ক মই বোলে এইটো বিচাৰিছো আমি যে কৈছিলো দিব দিম। বিচাৰি ফুৰিছো সুগন্ধি ঐ গোলাপ ফুল জানানে মৰমে নিবিচাৰে জাতি কুল। কোনো ৰং কৰি হোৱাই নাই নে ক'লা পেলাবলৈ অকণ সময় লাগিব বৈ। হয় নেকি দে দে মই আকৌ এইবোৰ কথা গমেই নাপাওঁ নহয় একদম চিকচিকীয়া কৰি দে ঐ হৈছেনে নাই? হৈছে চা, বৰ ধুনীয়া ৰং উঠিছে অ'। কি ৰং ইউজ কৰিছ? ঘৰুৱাটো মানে চৌকা টেঙা আছিলে অকণ খুন্দি ললো, তাত পানী অকণ দি ললো, কেনেকুৱা কিচকিচিয়া। তই চৌকাৰ চাই জোতাত ধৰিছ, তেতিয়াহে ক'লা হ'ব। জোতা এইযোৰ মই পিন্ধিব লাগিব। গম পালো আৰু ভাদমহীয়া মানুহ নামঘৰত থকাই ভাল। কোনে বনাইছ? স্কুটি তোমাৰ? মিছা কথা নকবা দিয়া। ইয়াত আকৌ মিছা কথা কবলৈ কি আছে তুমি স্কুটি কিনিব পাৰিবা? বাকলি হেজাদিকে কথা নকব দেই ব্ৰেণ্ড নিউ এল্টো K10 কিনি মই ঘৰত ৰাখিছো স্কুটিখন কি ডাঙৰ কথানো বাদ দিয়া হে, ধপ দিবলৈ মোকে পালা। কথাটো গৰম আছে নেকি বাৰু লাজ বোলা বস্তুটো একেবাৰে নাই ন? একেবাৰে নাই চা। এয়া চকু চাও। ইয়াক ছাৰ মই কেতিয়াবা বধিম। আপোনাকো মই বধিম। ছাৰ চাওকচোন মোৰ জোতা কি গতি কৰিলে। মই ৰাতিপুৱাই আপোনাৰ জোতাৰ দৰ্শন কৰিব অহা নাই। ইমিডিয়েট থানালৈ আহক, ইম্পৰ্টেণ্ট কথা আছে। কি হৈছে? সিদিনাখন যে কেঁচা সন্দেহী ল'ৰাকেইটাৰ কথা কৈছিলো যেন মোক যে বিশ্বাস কৰি খেদাই দিছে এইকেইটা ল'ৰা চা। ৰাকেশ, কথাটো বিশ্বাস কৰিবলৈ পাৰিছানে বাৰু? বিউটিয়ে স্কুটি লোৱা কথাটো? আগতে বোলে এল্টো এখনো লৈছিলেতো, ঘৰতে আছে সেইখন। এল্টোখন যোৰা টাপলি মাৰি ললে বাৰু, কিন্তু স্কুটিখন লোৱা নাই দেই। স্কুটি ল'ব পৰা হ'ল? নাই লোৱা। কি হ'ল যোৰা টাপলি মাৰিহে মই গাড়ী লৈছো নহয়, আমি বেলেগ কথাহে পাতি আছিলো ন। মোৰ কাণ নাই কিয় নাথাকিব? মানুহ হৈ জন্ম লৈছে যেতিয়া ভগৱানে কাণ দুখনটো দিবই ন, হয়নে? মই নাজানো দেই। সিদিনা কিয় চুচুক চামাক কৰি আছিলি? এনেই ছাৰ। এনেই মানুহে চুচুক চামাক কৰি থাকে। নহয় মানে ছাৰ, আমি হোষ্টেলৰ ছোৱালী চাবলৈ আহিছিলো। মালিকক দেখা পাই আমি অলপ এনেকে আছিলো। হ'লেও কিবা এটাতো কৈছে সন্দেহী। যা আহিছো ছাৰ। তৌ যা। সঁচাকে কিন্তু ভাল লাগিছে দেই, নিজৰ বুলি যে স্কুটিখন কিনিলা। থেংক ইউ হস্কিলে নিজৰ বুলি মোৰ কামত আহিব দিয়াচোন। কিয় বা নহয়, ফটকে কিবা কাম এটা ওলাল, মই স্কুটিখনকে লৈ কৰি আহিলো নিজৰ বুলি। মই আকৌ তোমাক দিবলৈহে স্কুটিখন ললো সেইবিলাক কলে নহব, দিব লাগিব। কি দিব লাগিব? ফাটপেলা বেদে ধুনীয়া স্কুটি এখন কিনিছে। হয় নেকি? হয় ছাৰ। বাহিৰত যে আছে সেইখন নেকি? আপুনি পাৰিলে অৰ্ডাৰ এটা দি থবচোন, কেতিয়াবা হস্কিলে মোকো চলাবলৈ দিবলৈ। তোৰ ব্ৰেইনটো অলপ বেয়া আছে ন? কিয়? কালি যে তোক মই এখন কাগজ জিটিপি কৰিবলৈ দিছিলো, হ'ল? শিট। ঘৰত পাহৰি আহিলি। ৰ'ব, পটককে লৈ আনিম।
ছাৰ আপুনি নহ'লে স্কুটিখনৰ কথা ক'ব লাগে পটককে চলাই আহিলো ৰামচৰ চিনি পাওঁ চাইকেল লৈ যা পটককে পাম বাইলুঙে এখন কাৰ পৰা ধাৰলৈ আনিলে স্কুটি ধাৰলৈ অনা বস্তু কিয় নানে আগতে দেখোন আমাৰ লগৰবোৰে বাইক ধাৰলৈ লৈ লৈ যায় আপুনি জ্বলিছে কম বস্তুটো লৈছেনে জ্বলিছে আপুনি দেখিছে বিউটি স্কুটি লৈ ললো ছেকেণ্ড হেণ্ড বুলি গম নাপায় কিন্তু এই ছেকেণ্ড হেণ্ডটো বাদ দিয়ক না কালাৰ দেখিছেনে নাই তই ব্লেকটো চাবিচোন স্কুটিৰ জ্বলিছে স্কুটিখন ললি হবলা আগৰজনেও বেছি দিন চলোৱা নাই নেকি নাই 2 মাহ হৈছিলেহে বিকি দিলে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনটো কিন্তু ভাল ভালেই কৰিছ লাগেও থেংক ইউ পেট্ৰলৰ দামটোৰ কাৰণে আগৰ এল্টোখনৰ নিচিনাকে এইখনো ভৰাই নথবি নাই নাই এখন চলাম স্কুটিবিলাকৰ তেলটো বেছি খায় নেকি নাই মাইলেজ ঠিকে দিয়েতো এই মই তোক বুদ্ধি এটা দিম শুনচোন তই স্কুটিখন যেতিয়া গেৰেজত নিবি নিজে সন্মুখত থাকি খোলাবি নহ'লে সিহঁতে এটা দুটাকে ঢেৰ বেমাৰ দেখুৱায় গেৰেজলৈ কিয় নিবলৈ গাড়ী একদম টিপ টপ চিনাকি মানুহৰ পৰাই লৈছো মই তই এইফালেহে উশাহ লৱ নেকি কি এইফালেহে উশাহ লৱ নেকি কিয় মাছখন থুতৰিত মাৰি থৈছ যে আপুনি তাৰমানে কেঁচাটোৰ কথা জানে জানো এখেতে কৈছিলে নহয় কেঁচুৱাটো ফেমিলিটোক নিদি পিনে আপোনালোকেই ৰাখিব পাৰিলেহেঁতেন একো নহয় দিয়া আমি নানিলেনো কি হ'ল বেলেগ এখন সংসাৰলেতো অকণমান হাঁহি আনিলে মাইনাজনীয়ে হয় আশীৰ্বাদ কৰিবা আমাৰ সংসাৰখনলৈও যাতে আহিব বৌ চাবচোন এদিন আপোনালোকৰ সংসাৰখনো মাইনাৰ হাঁহিৰে উপচি পৰিব কি হ'ল তোৰ স্কুটি এই ৰৈ থকা স্কুটিখনে খুন্দিয়ালে নে তোক নুশুনি আছে বাইগুটো নতুনকে স্কুটি কিনি আনিছে এইবাৰ চাওক বাইগুটো পেটটো নিচিনা এইটো আকৌ হ'ল কি ফূৰ্তিটো মানুহে কান্দে নে স্কুটিয়ে মানুহে মিলাই মিলাই লৈছে তুমিনো কেলে কান্দিছা কিয় নাকান্দিছো স্কুটি নাথাকা মানুহক সুধিবা স্কুটি ললে কিমান মৰম লাগে মৰম কৰিছানে কিয় মৰমে কৈছে কিবা এটা খোৱাবা খুৱাম দিয়া এচি আছেনে স্কুটিত এচি থকাখন নললো নহয় একো নহয় কিবা এখনটো লৈ যা আমাৰ এজনী পুৰণা ঘেগেলা গেম্বাকৈ চলাই থাকোঁতে দিন গৈছে আৰু এবাৰ দুখ নোপোৱাকে দিওঁ বাইলুঙে আগতে এল্টো কেইটেন VX5 ভাগ লৈছিলে বাৰু লৈছিলে এতিয়া তাই আকৌ স্কুটি এভাগ লৈছে থানাৰ বদনাম হ'ল নে নাই কেনেকে শুনক এটা ইম্পৰ্টেণ্ট কথা আছে ছাৰ থানাৰ কিন্তু বদনাম হৈছে কি বদনাম হৈছে মন দি শুনিব ছাৰ দেই বাইলুঙে আগতে এল্টো কেইটেন VX5 ভাগ লৈছিলে বাৰু লৈছিলে এতিয়া তাই আকৌ স্কুটি এভাগ লৈছে থানাৰ বদনাম হ'ল নে নাই কেনেকে
তাই এজনী সাধাৰণ কনষ্টেবল। তাই দৰমহা কিমান পায়? সেই দৰমহাৰ পইচাৰে তাই এখন এল্টো কেটেন, এখন স্কুটি। মানুহে সন্দেহ নকৰিবনে ছাৰ? আমাৰ ৰেপুটেশ্যনত দাগ নেলাগিবনে? থানাৰ বদনাম নহ'বনে ছাৰ? নহয়। কেনেকে নহ'ব? 10% হ'ব। এনেও মানুহে দেখোন পুলিচক সন্দেহে কৰে। আপুনি এটা কাম কৰক ছাৰ, আপুনি তাইক এই 2 পদৰ ভিতৰত এপদ বেছি দিবলৈ কওক। কওক থানালৈ এপদহে আনিব পাৰিব। বৰ লেতেৰা পেটহে আপোনাৰ। কি ইম্পৰ্টেণ্ট কথা আছে কচোন এতিয়া? শুনক, এটা অপাৰেশ্যন আছে। মহলে শুনাচোন। হয় মহল, চাহ আজি খাব, বহিতে থৈছো। চাহ আজি খাব। কিয়? কি হ'ল? আজি বহুত কাম আছে চাহ, পিছত লগ পাই আছো। কি বা কাম আছে তাই? হেল্ল', ঠিক আছে, গৈ আছো মই। অ'কে। মোবাইলটো কিয় ভৰাই দিছ? গোটেই সোপা লৈ যাওক। আহক যাম। ক'লে যা? আপোনাৰ লগত যাম। মই যলৈকে নগলো তই আকৌ কিয় ওলাইছ? আপুনি অকলে টনটুন কৰিব পাৰিছে? তই মানে টনটুলা? কি টনটুলা? তইহে কৈছ মই অকলে যাব নোৱাৰিম, তইও লগত যাবি। মইতো টনটুন কৰিম। ঐ দেহা, কি টনটুল কৰ তই? তুমি বুজি নাপাইছা, মই তাত টিকেছা টনটুলা। এই এইটো মানে কৈছা নিবনে কওকচোন? নিনিও। তেতিয়াহ'লে ওলাই আহো। যাওঁ যদি থাক, নেযাওঁ যদি ওলা। ঠিক আছে। যা যদি থাক, নাযাওঁ যদি ওলা। মই যাম নে নাযাম চা? এইবোৰ কামৰ ৰিস্ক আছে। নিশ্চয় মোৰ হাতত দি আপুনি ফ্ৰী হৈ যাব পাৰিব। ঐ ক'লে যাওঁনো? ভাল লোৱা। তুমি মতা মানুহৰ মাজত কিয় সোমাই আছা? হেল্ল' ছাৰ, হয় মই লেডি ৰেডি। মই লেডি ছাৰ। হয় হয়। তই ক'লে যাবি? আপুনি য'লে লেডি। তই নোৱাৰিবি। মই এনেহে তাকে মোকো কওক ছাৰ। মই শিকোৱা মতে কৰিবি। কৰিম ছাৰ। কি হৈছে? কি হ'লনো? একো নহয়। একো নহয়। চাই আছে এইখন বিউটি স্কুটি। ছাৰ এইখন বিউটি স্কুটি হয় জানো? কিয় নহয়? নহয়, কাৰোবাৰ পৰা টকা হকা দি লৈ অনা যেনহে লাগে। এই কি কথা কয় হে? তাই যিটোহে চেহেৰা, সেইটো চেহেৰা ডকাইত কৰা চেহেৰা। 420 কথাবোৰ কৈ নাথাকিব। আজি যে কামটো আছে তাৰ কাৰণে কিবা নিজে প্লেন কৰিছেনে? ভাবিছো মই ৰেডি হৈ আহিছো। কি প্লেন কৰিছে কওকচোন? হেৰি, আপুনি কৈছে পুলিচৰ অপাৰেশ্যন মই কৰিব নোৱাৰো। হেল্ল' হেল্ল' হেল্ল'। জানো আৰু কেতিয়া নাৰীক দুৰ্বল বুলি ভবা ধাৰণাটো সলনি হ'ব। কিয় এনেকুৱা কৰিছা? খা। মানুহজনীৰ পৰা কথা লুকুৱাবলৈ আহিছে। মাইকী মানুহৰ মুখত কথা নাথাকে যেন। মোহনো দেখিছ নহয়? মইনো কি কথা লুকুৱালো তোমাৰ পৰা?
দুইটাই কথা পাতি থাকিব আৰু মই গৈ কিবা সুধিলে নোকোৱাকে গুচি আহে হা মই যেনিবা লোকৰ ঘৈণীহে তাই এইটো মই খোৱা কেইবাৰ খাইছো এতিয়ালৈকে মণি শুনা এইফালে আহাচোন কম আহা এই কাপোৰ মাৰি দে কি হ'ল এতিয়া শান্তি হ'ল হ'ল তোমাৰ পৰানো মই কিয় কথা লুকুৱাম মই দেখোন কৰ পৰা একে চন্দ্ৰবিন্দুলৈকে কওঁৱেই পুলিচ আৰু পুলিচৰ ঘৈণী এটা মুদ্ৰাৰ ইপিঠি সিপিঠি খালি ঠেহ পাতি থাকিব এইজনী এই চব কি হ'ল নো কিছুমান কথা বেয়া লাগে ছাৰ কি বেয়া লাগিল মোৰোতো এক্টিং কৰিবলৈ মন যায় চিনেমা ৰেল ষ্টেচন বজাৰ এইবোৰত বাটৰ নাটত নহয় ছাৰ বিউটিহঁতৰ নিচিনাকে বিউটিহঁতে তাৰমানে নাটক কৰিবলৈ গৈছে তো দেহা ঘৰ ভাগিলে মাৰলি কহিলে চৌতি ধৰিলে ঘুণা কি কৰিছ খুনা খাব লেলগাই আছে দেখিছো আপুনি চকুৱে নেদেখিছে নহয় চাহ স্কেনিং দেহা ঘৰ ভাগিলে মাৰলি কহিলে চৌতি ধৰিলে ঘুণা নেথেল নেথেল বুবা ঠাচ কৰিলে উঠিব এনেকুৱা কাম কৰিবলৈ কেতিয়াবা মোৰোতো মন যায় যায় বিউটিহঁতক হ'লে সদায় সদায় চান্স দিব পাৰে মোক হ'লে নোৱাৰে চাম নহয় কিনোফালে বিউটিহঁতে अरे ओ गार्गवा बोलिए कौन सी प्लेटफॉर्म में ले जाने के लिए बोला था नहीं 6 नंबर प्लेटफॉर्म बा जल्दी आओ हाँ जी সদায় নিয়াখিনিকে নি থাকে এবাৰ আমাকোতো নিব পাৰে নালাগে তুমি সেইবিলাকত সোমাবলৈ ঘহিলে ঘহিলে শিলো ক্ষয় যায় ছাৰ কেতিয়াবা চান্স দি চাবওতো পাৰে এইবিলাক হেভি অপাৰেশ্যন নালাগে তুমি এইবাৰ যাব সৰুতে নাৰ্ছ পঢ়িম বুলি কওঁতে মায়ে ক'লে বুলেটৰ নাৰ্ছত সোমাব নালাগে অপাৰেশ্যন কৰিবলৈ ভয় কৰিবি তাৰপিছত পুলিচত সোমালো এতিয়া আকৌ আপুনি কৈছে পুলিচৰ অপাৰেশ্যন মই কৰিব নোৱাৰো হেল্ল' জানো আৰু কেতিয়া নাৰীক দুৰ্বল বুলি ভাবা ধাৰণাটো সলনি হ'ব अरे ओ गार्गवा हाँ जी कितने बजे ट्रेन होगा ষ্টেচনত এটা ভয়ংকৰ কাৰবাৰ চলি আছে এইবিলাক অপাৰেশ্যনৰ ৰিস্ক আছে নহয় আজি তই ইয়াত যে আৰে গোটেই দুনিয়াখনেই আমাৰ কোনো সীমা নাই দে থাক